গ্ৰেনভিল অষ্টিনৰ মতে ফাণ্ডামেণ্টেল ৰাইটছ ইজ দ্য কনচায়েন্স অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, অৰ্থাৎ মৌলিক অধিকাৰসমূহ হৈছে আমাৰ ভাৰতীয় সংবিধানৰ বিবেক। বিবেক অবিহনে মানুহে যেনেদৰে মানুহৰ দৰে জীয়াই থাকিব নোৱাৰে, ঠিক সেইদৰে মৌলিক অধিকাৰৰ অবিহনে গণতন্ত্ৰ কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰে। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু চেনেল। আপোনালোকে চাই আছে নলেজ ইজ ভাৰ্চিউ। বন্ধুসকল, মৌলিক অধিকাৰৰ সম্বন্ধে এইটো আমাৰ ছেকেণ্ড ভিডিঅ' হয়। ইয়াৰ প্ৰথম ভিডিঅ' এটা আছে, যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে আই বটনত লিংক দি দিম বা ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে সেইটো চাই ল'ব। সেই ভিডিঅ'ত আমি মৌলিক অধিকাৰ কি, মৌলিক অধিকাৰৰ কেৰেক্টাৰিষ্টিক্স কেনেকুৱা আছে, মৌলিক অধিকাৰৰ কনচেপ্ট আমাৰ ভাৰতবৰ্ষত কেতিয়া আহিছিল, সেই সম্পৰ্কে বিস্তাৰিত আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত আমি মৌলিক অধিকাৰৰ সম্পৰ্কে এক কুইক ৰিভিজন আগবঢ়াম। সংবিধানে ভাৰতীয় নাগৰিকসকলৰ কাৰণে যি 6 ধৰণৰ মৌলিক অধিকাৰ সুনিশ্চিত কৰিছে, সেই 6 ধৰণৰ মৌলিক অধিকাৰৰ ভিতৰত প্ৰথম অধিকাৰটো হৈছে ৰাইট টু ইকুৱেলিটি, অৰ্থাৎ সমতাৰ অধিকাৰ। সংবিধানত সমতাৰ অধিকাৰ সম্পৰ্কে আৰ্টিকল 14 পৰা 18 অৰ্থাৎ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈ আলোচনা কৰিছে। আৰ্টিকল 14 অৰ্থাৎ 14 নং অনুচ্ছেদত কি সুনিশ্চিত কৰা হৈছে? ইকুৱেলিটি বিফৰ ল, ইকুৱেল প্ৰটেকশ্যন অফ ল, অৰ্থাৎ আইনৰ চকুত সমান আৰু আইনৰ দ্বাৰা সমান ৰক্ষণাবেক্ষণ। সংবিধানে সুনিশ্চিত কৰিছে যে আমাৰ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত যিসকল লোক আছে বা যিসকল লোকে কাম কৰি আছে, সেইসকল লোকক আইনৰ দৃষ্টিত সমানে চোৱা হ'ব আৰু প্ৰতিজন লোককে আইনৰ দ্বাৰা সমানে ৰক্ষণাবেক্ষণ দিয়া হ'ব। উল্লেখযোগ্য কথা হ'ল, আইনৰ দৃষ্টিত সকলো সমান আৰু আইনৰ দ্বাৰা সমানে ৰক্ষণাবেক্ষণ সেয়া কেৱল ভাৰতীয় নাগৰিকৰ কাৰণে নহয়, ভাৰতীয় নাগৰিকৰ উপৰিও বিদেশী নাগৰিকসকলৰ কাৰণেও আৰ্টিকল 14 সমানেই প্ৰযোজ্য। অৰ্থাৎ এজন বিদেশী লোকো যদি আমাৰ ভাৰতবৰ্ষত আহে, কিবা কাৰণত যদি তেওঁৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া হয় বা আইনৰ সহায় ল'বলগীয়া হয়, তেনেকুৱা ক্ষেত্ৰত বিদেশী নাগৰিক সকলোকো ভাৰতীয় আইনে সমান দৃষ্টিৰেই চাব। দ্বিতীয়তে আমি যদি চাওঁ ইকুৱেল প্ৰটেকশ্যন অফ ল, অৰ্থাৎ আইনৰ সমান ৰক্ষণাবেক্ষণ যিটো ধাৰণা, ইয়াতে কোৱা হৈছে সমানৰ মাজত সমান। দুইজন ব্যক্তি যদি সমান হয় তেনেহ'লে দুয়োজনৰ ক্ষেত্ৰত সমানেই আইন প্ৰয়োগ কৰিব লাগিব। উদাহৰণ হিচাপে আমি চাব পাৰোঁ যে দুইজন ব্যক্তিয়ে যদি সমানেই ইনকাম কৰে বা দুইজন লোকৰ সমান আয় হয়, তেনেহ'লে দুয়োজন লোকে সমানেই আয়কৰ পৰিশোধ কৰিব লাগিব। এই ক্ষেত্ৰত যদি এজনৰ ক্ষেত্ৰত বেছি আয় পৰিশোধ কৰিবলৈ আইনে বাধ্য কৰে আৰু আন এজনৰ ক্ষেত্ৰত যদি কম আয়কৰ দিলেই হয়, তেনেহ'লে কিন্তু আইন সকলোৰ কাৰণে সমান বুজোৱা নাই। এই ক্ষেত্ৰত দুয়োজনৰ ক্ষেত্ৰত আয়কৰ সমানেই তেওঁলোকে পৰিশোধ কৰিব লাগিব, তেতিয়াহে আইন সকলোৰ ক্ষেত্ৰত সমান বুলি বুজাব। আৰ্টিকল 15লৈ যদি আমি চাওঁ, ইয়াতে লিখা আছে প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজিয়ন, ৰেচ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ। 15 নং অনুচ্ছেদ মতে আমাৰ ভাৰতীয় সংবিধানে সুনিশ্চিত কৰিছে যে ভাৰতৰ প্ৰতিজন লোকক জাতি, ধৰ্ম, বৰ্ণ, জন্মস্থান বা পুৰুষ আৰু মহিলাৰ নিৰ্বিশেষে তেওঁলোকৰ মাজত কোনো ধৰণৰ ভেদভাৱ কৰিব নোৱাৰিব। সেয়া চৰকাৰে হওক, ৰাষ্ট্ৰই হওক বা এনেকুৱা ব্যৱস্থা কোনোৱে কি কৰিব নোৱাৰিব, প্ৰশ্ৰয় দিব নোৱাৰিব। ধৰ্মৰ ভিত্তিত, জাতিৰ ভিত্তিত, বৰ্ণৰ ভিত্তিত চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানক সোমোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা, এনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ ভাৰতীয় সংবিধানত নাই। ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিজন মানুহৰ কাৰণে মুকলি আছে। অৱশ্যে এই ক্ষেত্ৰত যদি আমি চাওঁ, মহিলাৰ ক্ষেত্ৰত বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছু বিশেষ সা সুবিধা সংবিধানে সুনিশ্চিত কৰি দিছে। আৰ্টিকল 16ত লিখা আছে ইকুৱেলিটি অফ অপৰচুনিটি ফৰ অল চিটিজেনছ ইন এমপ্লয়মেণ্ট অফ এপইণ্টমেণ্ট, অৰ্থাৎ 16 নং অনুচ্ছেদে, ভাৰতীয় সংবিধানৰ 16 নং অনুচ্ছেদে সুনিশ্চিত কৰিছে যে চাকৰি লাভৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিজন নাগৰিকেই সমানেই যোগ্য। চাকৰিৰ ক্ষেত্ৰত কোনো মানুহৰ ক্ষেত্ৰত চৰকাৰে হওক বা কোনো অনুষ্ঠানে কি কৰিব নোৱাৰিব, ভেদভাৱ কৰিব নোৱাৰিব। সংবিধানত এয়াও সুনিশ্চিত কৰা হৈছে যে যিসকল পিছপৰা শ্ৰেণীৰ লোক বা অনুসূচিত জাতি আছে, তেওঁলোকৰ কাৰণে সংবিধানে কিছুমান বিশেষ ৰাইট সংবিধানত দিয়া আছে। আৰ্টিকল 17 যথেষ্ট গুৰুত্বপূৰ্ণ। বিভিন্ন ধৰণৰ পৰীক্ষাত শ্বৰ্ট কুৱেশ্যন এই সম্পৰ্কে আহে যে এবলিশ্যন অফ আনটাচেবিলিটি, অৰ্থাৎ আমাৰ ভাৰতৰ সংবিধানৰ যিটো 17 নং অনুচ্ছেদ আছে, এই 17 নং অনুচ্ছেদে সুনিশ্চিত কৰিছে কি, অস্পৃশ্যতাৰ নীতিক বৰ্জন কৰিছে। অৰ্থাৎ বিভিন্ন সময়ত কি হয়, মানুহৰ মাজত এটা ধাৰণা থাকে উচ নিচ, সৰু ডাঙৰ, তেনেকুৱা ধৰণৰ যি ধাৰণা, সেই ধাৰণাটোক কি কৰিছে 17 নং অনুচ্ছেদে বাধা আৰোপ কৰিছে।
সকলো ক্ষেত্ৰত মানুহ সকলো সমান, ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত মানুহৰ মাজত কেতিয়াও ভেদভাৱ কৰিব নালাগে। কিন্তু দুৰ্ভাগ্যবশতঃ বৰ্তমান সময়তো এনেকুৱা বিভিন্ন ঠাই আছে যিবোৰ ঠাইত কি হৈ আছে, ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত সৰু ডাঙৰৰ ভিত্তিত মানুহৰ মাজত ভেদভাৱ হৈ আছে। গতিকে এনেকুৱা ভেদভাৱ থাকিব নালাগে। সমাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ ক্ষেত্ৰত এনেকুৱা ধাৰণা কেতিয়াও কাম্য নহয়। আৰ্টিকল 18 বা 18 নং অনুচ্ছেদত যদি আমি চাওঁ, ইয়াতে লিখা আছে, দ্য কনষ্টিটিউশ্যন প্ৰহিবিটছ দ্য ষ্টেট ফ্ৰম কনফাৰিং এনি টাইটেলছ এক্সেপ্ট অনাৰ্ছ ফৰ মিলিটাৰী অৰ একাডেমিক ডিষ্টিংশ্যনছ। অৰ্থাৎ ভাৰতীয় সংবিধানে সুনিশ্চিত কৰিছে যে কোনো লোকক ৰাষ্ট্ৰই কি কৰিব নোৱাৰিব, কোনো ধৰণৰ উপাধি প্ৰদান কৰিব নোৱাৰিব, কোনো ধৰণৰ উপাধি ৰাষ্ট্ৰই প্ৰদান কৰিব নোৱাৰিব। এই ক্ষেত্ৰত শিক্ষাগত অৰ্হতা বা যি সামৰিক পৰিচয় সূচক সেইটোৰ বাহিৰে অন্য কোনো ধৰণৰ উপাধি ৰাষ্ট্ৰই প্ৰদান নকৰিব। আৰু কোনো ব্যক্তিয়েও ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে বিদেশী ৰাষ্ট্ৰৰ পৰা কোনো ধৰণৰ উপাধি কোনো ব্যক্তিয়ে গ্ৰহণ কৰিব নোৱাৰিব। এই ক্ষেত্ৰত এটা বিশেষ দি মন কৰিবলগীয়া যে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যিসকল লোক সমাজ সেৱাৰ লগত জড়িত বা তেনেকুৱা বিভিন্ন সামাজিক কামৰ লগত জড়িত, তেনেকুৱা লোকক ৰাষ্ট্ৰই কি কৰে, সন্মানিত কৰে। এই সন্মানিত কৰাটোকো বিভিন্নজনে কি বুলি ভাবি লয়, উপাধি বুলি ভাবি লয়। আচলতে সেয়া উপাধি নহয়, সেয়া হৈছে এক সন্মান সূচক, এক সন্মানহে, তেওঁৰ প্ৰতি এজন ব্যক্তিৰ প্ৰতি সন্মানহে। তেওঁ যি ভাল কাম কৰিছে তাৰ কাৰণে তেওঁক চৰকাৰে হওক বা কোনো সংস্থাই হওক তেওঁক সন্মানিতহে কৰিছে, তেওঁক কোনো উপাধি দিয়া নাই। উপাধি কি হয়, উপাধি কোনো বিদেশী ৰাষ্ট্ৰৰ পৰাই হওক বা চৰকাৰে কোনো উপাধি কোনো ব্যক্তিক প্ৰদান নকৰে। সেয়া সামাজিক ক্ষেত্ৰত কি হয়, এক বিভেদৰ সৃষ্টি হয়। গতিকে কোনো ৰাষ্ট্ৰই কোনো আমাৰ ভাৰতীয় নাগৰিকক উপাধি প্ৰদান কৰিব নোৱাৰিব আৰু আমাৰ ৰাষ্ট্ৰইও কোনো মানুহক উপাধি প্ৰদান কৰিব নোৱাৰিব আৰু গ্ৰহণ কৰিব নোৱাৰিব। এই সম্পৰ্কে আৰ্টিকল 18 কি কৰিছে, গেৰেণ্টি দিছে। সংবিধানে ভাৰতীয় নাগৰিকসকলৰ কাৰণে সুনিশ্চিত কৰা দ্বিতীয়বিধ মৌলিক অধিকাৰ হৈছে স্বাধীনতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম। সংবিধানৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈকে ৰাইট টু ফ্ৰীডম সম্পৰ্কে আলোচনা কৰা হৈছে। আমি যদি আৰ্টিকল 19 অৰ্থাৎ 19 নং অনুচ্ছেদলৈ চাওঁ, ইয়াত 6 ধৰণৰ স্বাধীনতাৰ কথা উল্লেখ কৰিছে। আৰম্ভণিত কিন্তু সংবিধান যেতিয়া গঠন হৈছিল তেতিয়া কিন্তু 7 ধৰণৰ স্বাধীনতাৰ বিষয়ে উল্লেখ কৰিছিল। কিন্তু যেতিয়া 44তম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে, ঠিক তেতিয়াই 19 নং আৰ্টিকলত 6 ধৰণৰ স্বাধীনতাৰ কথা উল্লেখ আছে। তাৰে প্ৰথম যিটো স্বাধীনতা, ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, অৰ্থাৎ বাক স্বাধীনতা আৰু মতামত প্ৰকাশৰ স্বাধীনতা। ভাৰতীয় প্ৰতিজন নাগৰিকেই লিখিতভাৱেই হওক বা মৌখিকভাৱেই হওক নিজৰ মতামত তেওঁলোকে প্ৰকাশ কৰিব পাৰিব। কিন্তু তেওঁৰ মতামত শান্তিপূৰ্ণ হ'ব লাগিব আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে হ'ব নালাগিব। ৰাষ্ট্ৰত শান্তি শৃংখলা বজাই থকা ধৰণৰ তেওঁৰ মতামত হ'ব লাগিব। দ্বিতীয়টো হৈছে ফ্ৰীডম অফ এছেম্বলি, অৰ্থাৎ ভাৰতৰ প্ৰতিজন লোকে, প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে কি কৰিব পাৰিব, এছেম্বলি অৰ্থাৎ একত্ৰিত হ'ব পাৰিব। কিন্তু মন কৰিবলগীয়া, বিনা অস্ত্ৰ লৈ অৰ্থাৎ হাতত অস্ত্ৰ শস্ত্ৰ লৈ কোনো ধৰণৰ বিশৃংখলাপূৰ্বকভাৱে কোনো জনগোষ্ঠী বা কোনো মানুহে কি হ'ব নোৱাৰিব, একত্ৰিত হ'ব নোৱাৰিব। শান্তিপূৰ্ণ আলোচনা বা সমাজৰ হিতৰ কাৰণেহে তেওঁলোক একত্ৰিত হ'ব পাৰিব। তৃতীয়টো যিটো স্বাধীনতা সেইটো হৈছে ফ্ৰীডম টু ফৰ্ম এছ'চিয়েশ্যনছ, অৰ্থাৎ সংস্থা গঠনৰ স্বাধীনতা। ভাৰতৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে, প্ৰতিজন মানুহে কি কৰিব পাৰিব, ইচ্ছা কৰিলে সংস্থা গঠন কৰিব পাৰিব। কিন্তু সেই সংস্থা কি হ'ব নালাগিব, ৰাষ্ট্ৰৰ বিৰুদ্ধে হ'ব নালাগিব। সেই সংস্থা সামাজিক কাৰ্যত মংগলৰ কাৰণে হ'ব লাগিব। চতুৰ্থতে ফ্ৰীডম অফ মুভমেণ্ট, ভাৰতৰ প্ৰতিজন লোকে কি কৰিব পাৰিব, বিনা বাধাই ভাৰতৰ বিভিন্ন ঠাইত কি কৰিব পাৰিব, ভ্ৰমণ কৰিব পাৰিব। এই ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ নাই। পঞ্চমতে ফ্ৰীডম টু ৰিচাইড এণ্ড ছেটেল, ভাৰতৰ প্ৰতিজন লোকে কি কৰিব পাৰিব, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈ পেলাই থাকিব পাৰিব, ঘূৰিব পাৰিব, আশ্ৰয় ল'ব পাৰিব। এই ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ নাই। অৱশ্যে কোনো যুক্তিসংগত বাধা নিষেধ ৰাষ্ট্ৰই ইচ্ছা কৰিলে আৰোপ কৰিব পাৰে। ষষ্ঠতে যদি আমি চাওঁ, ফ্ৰীডম অফ প্ৰফেশ্যন, অকুপেশ্যন, ট্ৰেড অৰ বিজনেছ, আমাৰ ভাৰতৰ প্ৰতিজন লোকেই তেওঁলোকৰ নিজৰ ইচ্ছামতে নিজৰ মনে বিচৰা ধৰণে কি কৰিব পাৰিব, ব্যৱসায় কৰিব পাৰিব, বিজনেছ কৰিব পাৰিব, নিজৰ ইচ্ছামতে তেওঁলোকে জীৱিকা গ্ৰহণ কৰিব পাৰিব। এই ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ নাই যে কোনো এজন ব্যক্তি এক বিশেষ জাতিৰ হোৱা কাৰণে তেওঁ সেইটো ব্যৱসায় কৰিব পাৰিব বা এইটো ব্যৱসায়টো কৰিব নোৱাৰিব। এনেকুৱা ক্ষেত্ৰত ৰাষ্ট্ৰই কোনো বাধা নিষেধ আৰোপ কৰা নাই। যিকোনো ব্যক্তিয়ে তেওঁৰ নিজ ইচ্ছামতে কোনো ব্যৱসায় তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। উল্লেখযোগ্য যে এই স্বাধীনতাৰ অধিকাৰসমূহ কিন্তু অবাধ নহয়, কাৰণ অবাধ স্বাধীনতাই কি কৰিব পাৰে, ৰাষ্ট্ৰত অশান্তি আনিব পাৰে। গতিকে প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰই এই স্বাধীনতাসমূহৰ ওপৰত হস্তক্ষেপ
কৰিব পাৰে। সংবিধানৰ 20 নং অনুচ্ছেদলৈ যদি আমি চাওঁ, সংবিধানৰ 20 নং অনুচ্ছেদে ভাৰতীয় নাগৰিকসকলক কিছুমান বিশেষ দিশত ৰক্ষণাবেক্ষণ দিছে। বিশেষকৈ তিনিটা ক্ষেত্ৰত ভাৰতীয় নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিছে। তাৰে প্ৰথম যিটো ক্ষেত্ৰ সেয়া হৈছে কোনো ব্যক্তিক আইন অমান্য কৰাৰ বাহিৰে আন কাৰণত আটক কৰিব নোৱাৰিব আৰু আইন অমান্য কৰাৰ কাৰণত যি শাস্তিৰ ব্যৱস্থা আছে তাতকৈ অধিক শাস্তি তেওঁক দিব নোৱাৰিব। দ্বিতীয় যিটো দিশ, সেই দ্বিতীয় দিশটো হৈছে কোনো ব্যক্তিক এটা দোষৰ কাৰণে এবাৰতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব। তৃতীয় দিশটো হৈছে এজন ব্যক্তিক তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষ্য দান কৰিবলৈ ৰাষ্ট্ৰই কি কৰিব নোৱাৰিব? বাধ্য কৰিব নোৱাৰিব। সংবিধানৰ 21 নং অনুচ্ছেদ অনুযায়ী কোনো ব্যক্তিক আইনে নিৰ্ধাৰণ কৰা ব্যৱস্থাৰ বাহিৰে আন উপায়ে তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰি। সংবিধানৰ 22 নং অনুচ্ছেদলৈ যদি আমি চাওঁ, সংবিধানৰ 22 নং অনুচ্ছেদত উল্লেখ আছে কোনো ব্যক্তিক আটক কৰাৰ পিছত 24 ঘণ্টাৰ ভিতৰত তেওঁক আটক কৰাৰ কাৰণ সম্পৰ্কে জনাব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত তেওঁক আদালতত হাজিৰ কৰিব লাগিব আৰু আদালতত হাজিৰ কৰাৰ পিছত আদালতৰ অনুমতি মৰ্মেহে তেওঁক পৰৱৰ্তী সময়ত বেছি সময়ৰ কাৰণে আটক কৰি ৰাখিব পাৰিব। অৱশ্যে নিবাৰক নিৰোধক আইনৰ মাধ্যমত যদি কোনো ব্যক্তিক আটক কৰা হয়, এই ক্ষেত্ৰত অৱশ্যে ব্যতিক্ৰম হ'ব পাৰে। পৰৱৰ্তী সময়ত বেলেগ এটা ভিডিঅ'ৰ মাধ্যমত আমি নিবাৰক নিৰোধক আইন সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল, আজিৰ ভিডিঅ' আমি ইয়াতে সমাপ্ত কৰিম, কাৰণ মৌলিক অধিকাৰৰ যিটো ধাৰণা, সেই ধাৰণাটো যথেষ্ট ব্যাপক আৰু সংবিধানত মৌলিক অধিকাৰ সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে, যিখিনি আমি এটা বা দুটা ভিডিঅ'ৰ মাধ্যমত কভাৰ কৰিব নোৱাৰিম। এটা বা দুটা ভিডিঅ'ৰ মাধ্যমত কভাৰ কৰিবলৈ হ'লে এইটো 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় লাগিব। গতিকে আজিলৈ আমি ইমানতেই সামৰণি মাৰিলোঁ। পৰৱৰ্তী সময়ত আমি মৌলিক অধিকাৰৰ বাকীখিনি ধাৰণা সম্পৰ্কে আলোচনা কৰিম। আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব, আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। থেংক ইউ ভেৰি মাছ।